অঞ্চল আৰু চৰ অঞ্চলত ড্ৰপ আউটৰ ৰেটটো বেছি। আপোনালোকে জিলাৰ তালিকাখনো দেখিলেও দেখা পাব যে সাউথ চালমাৰা মানকাছাৰৰ নিচিনা জিলাতে আটাইতকৈ বেছি ড্ৰপ আউট। গতিকে ড্ৰপ আউটখিনি নিৰাময় কৰাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰে ভিতৰত আমি চাহ বাগিচা অঞ্চলত নতুনকৈ আমি বিদ্যালয় স্থাপন কৰিছোঁ, চাহ বাগিচা আদৰ্শ বিদ্যালয়। চৰ অঞ্চলৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰোপৰি আমাৰ যিসকল আউট অফ স্কুল চিলড্ৰেন আছে তেওঁলোককো ষ্ট্ৰীমলাইন কৰা, মেইন ষ্ট্ৰীমিং কৰাৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু মই ভাবোঁ যে অহা দিন চৰকাৰে আমি 2022 চনতে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে আমাৰ 5 আৰু 8ত পাছ ফেলৰ পৰীক্ষা হ'ব আৰু বিদ্যালয়খনে সিদ্ধান্ত ল'ব ষ্টুডেণ্টজনক এবছৰৰ কাৰণে ৰিটেইন কৰা হ'ব নে নহয়। তাৰোপৰি এই ব্যৱস্থাও কৰা হৈছিলে যে ফাৰ্ষ্ট এটেম্পটত ফেইল কৰিলে ছাত্ৰ বা ছাত্ৰীগৰাকীক আকৌ এটা পৰীক্ষা দিয়াৰ তেওঁক সুবিধা দিব আৰু যদি সেইটো পৰীক্ষাত পাছ কৰে তেনেহ'লে পদোন্নতি পাব। এতিয়া এইটো মানে ইয়াক ইউনিফৰ্ম কৰি তোলা হৈছে গোটেই দেশখনতে, কিন্তু আমি অসমে আগতেই ইয়াক প্ৰৱৰ্তন কৰিছোঁ আৰু মই ভাবোঁ যে ই আমাৰ ছাত্ৰসকলৰ মানে তেওঁলোকৰ লাৰ্ণিং আউটকাম এছেছ কৰা এইটো ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। ফেইল কৰিলে আমাৰ যদি ফেইল কৰে তাৰ কাৰণেও আমি কাৰণটো বিচাৰি উলিয়াব লাগিব, কাৰণ আমি ৰিমেডিয়েল ক্লাছৰ ব্যৱস্থা ৰাখিছোঁ। গতিকে ফেইল কৰাৰ প্ৰশ্ন নুঠে। মই ভাবোঁ যে 100%ই পাছ কৰিব লাগিব।